is Guwahati, one of the biggest city in Northeast. আৰু চবে নিজৰ লাইফত ব্যস্ত আৰু তাৰ মাজতে আমাক সকলোকে অলপ শান্তিৰ প্ৰয়োজন আৰু এনেকে আমি শান্তি বিচাৰি গৈছিলোঁ গুৱাহাটীৰ এটি বহুত ধুনীয়া ভিউ পইণ্টত Friends, good morning and welcome back to my YouTube channel. আজি বহুত জলদিকে উঠিলো আৰু এতিয়া বাজিছে 4:30 আমি এঠাইলৈ গৈ আছো গুৱাহাটীৰ সবতছে ধুনীয়া ভিউ পইণ্টলৈ আৰু আজিৰ সানৰাইজটো আমি তাত চামগে ক'ত গৈ আছো আপোনালোকক নকওঁ তো লেটস গো আমি আহি পালো GMCH মেডিকেল কলেজৰ টিভি টাৱাৰত আৰু টিভি টাৱাৰ ইফালে এটা আছে শিৱ মন্দিৰ আৰু শিৱ মন্দিৰটো আমি সিধা নাযাওঁ সিধা যদি যাওঁ আমি কাহিলীপাৰা পাম আৰু আমি এতিয়া এইটো সাইডে এটা ৰাস্তা আছে আমি এতিয়া অফ ৰোড যাম আৰু ইফালেৰে সোমাই যাম বলক এতিয়া যাওঁ ফাৰ্ষ্ট ভিউ পইণ্ট আৰু মানুহবোৰে সব ইয়ালৈকে আহি পেলাই ঘূৰি যায় কিন্তু ইয়াৰ ওপৰত আৰু এটা ভিউ পইণ্ট এটা আছে যোনটো মানুহবোৰে নাজানে আৰু আমি আজি তালৈকে যাম আৰু তাত আৰু বেছি গোটেই গুৱাহাটীখন আৰু বেছি ধুনীয়াকৈ দেখা পায় আৰু তাৰ পৰা আমি ছানৰাইজটো চাম চ' ব'লক লেটছ গো
ধুনীয়া ভিউ হয় আৰু ইফালে সানৰাইজ হৈ আছে বহুত ভাল লাগিছে ইয়াৰ পৰা অনুভবী তোমারি হরণ জোনাকি সন্ধিয়ার হেমেকাই মন উজাগরি আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে এণ্ড কৰি আছো আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে জানে কি কৰিব লাগে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ আপোনালোকক আৰু গুৱাহাটীৰ নতুন নতুন জেগা এক্সপ্ল'ৰ কৰাই থাকিম টিল দেন গুড বাই